হেল্ল' গাইজ, কি খবৰ? সকলোৰে ভালে আছে? ময়ো আপোনালোকৰ আশীৰ্বাদত ভালে আছোঁ। আজি যাব ওলাইছোঁ পাঠশালা বালাপাৰা বনানী। ভিনদেউ শুন আহি আছে পিছত, মই অলপমান আগে এই চাওক আহি আছে পুৰা বাইকত। এইখিনি অলপমান বাহৰ আকৌ সেইখিনি বুলি আহিছোঁ। আমি আজি লভিতাৰ লগত গৈ আছোঁ বজালীৰ কালদিয়া বনানী ৱাটাৰ পাৰ্কলৈ। চাই থাকিব ভিডিঅ'টো কোনো স্কিপ নকৰাকে না কি? আজি পুৰা কি কৰি তামান এনজয় কৰিম আমি না। আমাৰ লগত আজি কালদিয়া বনানীৰ ৱাটাৰ পাৰ্কলৈ যাব আমাৰ ধন ভাগিন। এইটো আমাৰ ভাগিনহঁতৰ ঘৰ। মোৰ আগৰ ভিডিঅ'ত দেখা পাইছে আপোনালোকে। আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল। আমি আমাৰ গাঁৱৰে অলপমান সামগ্ৰী কিনিলোঁ। কি ডিছ কেইটকা আমি আকৌ ৰাখিছিলোঁ। গতিকে পইচাটো মই এতিয়া নিদিওঁ দে, পিছত আহোঁতে দি আছোঁ। আজি লভিতাৰ লগত ফুল এনজয় কৰিম আমি। বিছনাত পৰি থাকিম লাগে এসপ্তাহমান। নুঠোঁ আমি ইয়াত এনজয় মানে লাইফটো এনজয় কৰিব লাগে না কি লভিতা? ৰ'দ কেনে আহি পাই গ'লোঁ আমি পাঠশালা ৰেলৱে ক্ৰচিং। আৰু এতিয়া আমাৰ ট্ৰেইন আহি আছে, তাৰমানে গেট ফেলে দিছে। তাৰ বাবে আমি ৰ'দতে থাকিব লগা হৈছে না। কেনে ৰ'দ হৈছে হা? তামান ৰ'দ ক'লা হৈ যাব আজি বগা মানুহ। মানে বহুত কেইজন মানুহ যেতিয়া যিকোনো ঠাই এটাত একেলগে অহা যায়, তেতিয়া এই এনেকুৱা প্ৰব্লেম বেছিভাগৰে হয় হা লভিতা, হয় না? এই প্ৰব্লেমটো তাৰমানে প্ৰত্যেকজন মানুহে বেলেগ বেলেগ চাইডেদি গুচি যায়, আৰু সময়ত কি চিনি নাপালি এই ফোন কৰা কৰিকে ৰখি থাকিব লগা হয়। এতিয়া আমাৰ এই দুজনমান বেলেগ চাইডেদি বাইকত গুচি গ'ল, আমি তাহাক এতিয়া ৰখি থাকিব লগা হৈছে এতিয়া এই ৰ'দ মাহত। সেইকাৰণে যিকোনো ঠাইত একেলগে যেতিয়া বহুত কেইজন মানুহ যোৱা যায়, পাৰিলে একেলগে যাব লাগে, এক্সট্ৰাকৈ যাব নালাগে। এই চিষ্টেমটো বহুতৰে হয়, এই ভুলটো বহুতে কৰে, আৰু তাৰ বিনিময়ত আমি এনেকৈ ৰখি ৰখি যাব লগা হৈছে। এতিয়া বাইকত আমাৰ এই মানুহ পুৰা বজা এই আমাৰ মহাৰাণী, এইটো মহাৰাণী আগৰ মাজত পাম আৰু বেছি নাই ইয়াত। ফাইনেলি বনানী পাই গ'লোঁ আমি। আহি আছোঁ এতিয়া বুলি এজনৰ 20 টকা কৰি লয়, আমি 10জন আছোঁ। আমি বৰ্তমান ফাইনেলি আহি পাই গ'লোঁ এই কালদিয়া বনানী। একদম ৰেডি গাড়ী কি হ'ল আমাৰ আহি পাওঁতে অলপমান না, আমাৰ অলপ আহি পাওঁতে দেৰি হ'ল। আমি সেইকাৰণে অলপ আঁতুৰ লাগি গৈছে। এতিয়া কাপোৰ চাপোৰ হ'লবা, কাপোৰ চাপোৰ হালে উঠি আমি আৰু গা ধুম। এয়া আমি আহিয়ে প্ৰথমে ৰিল ষ্টাৰ্ট কৰি দিলোঁ, চাই লওক। তাৰমানে ব্ৰিটিছমেনৰ আমাৰ ইয়াৰ আজি বাৰ্থডে। আমি যোৱা বছৰৰ বাৰ্থডে দিনা আমি ক'ত খাইছিলোঁ? বনানীত আছিলোঁ না। আৰু এইবাৰ আমি বাৰ্থডেত ক'ত খাইছিলোঁ? বনানী। এনজয় কৰাৰ বাবে আহিছিলোঁ আৰু নাকি কৌশিকে পূৰা ভিডিঅ' কৰি আছে। সি তাৰমানে গান উঠে, তাৰ কিবা অসুখ হৈ আছে, সেইকাৰণে সি গান উঠয়। অডিয়েঞ্চ বহু মানুহ আহিছে আজি। কিমান মানুহ, অজস্ৰ মানুহ ইয়াতে। আমি লৈ আহিছোঁ হায়াৰ কৰি এই লভিতাক আমাৰ লগত আজি ভিডিঅ' বনোৱাৰ কাৰণে লৈ আহিছোঁ এই পাঠশালা বজালী বনানী ৱাটাৰ পুলত। আহি কেনে লাগিল বেলেগ বেলেগ। আৰু এই ভিডিঅ'টো সকলোকে চাবৰ কাৰণে বহুত বাৰ
লাগিছিল না ভাল লাগিছিল বঢ়িয়া বঢ়িয়া আগতে আহিছিল না নাছিল লুবিটা নাছিল আগতে এই প্ৰথম আৰু বহুত এই লেতেৰা লেতেৰা পানী মান বহুত খৈছি এই ঘটনা পানী আহিছা ই বহুত পানী খৈছি তাৰমানে বাপৰে লুবিটা কিন্তু মই একবাৰো পানী খোৱা নাই না এই মই পানী খোৱা নাই এই মই পানী খাইছোঁ খাইছা কেইবাৰমান খাইছা বহুত খাইছোঁ অলপ বেলেগেতো খুৱাই দিয়া নাই বেলেগে দিয়া নাই মই আহি ভাল লাগছি না পুৰা ফুল এনজয় এক্সাইটেড তামান আৰু আহিবি নেকি খাইবা লাগিব দে নাই এতিয়া নহয় বেলি বেলেগে যাব লাগিব ক'ত যাবি দাৰাগাঁও যাওঁ দাৰা দাদা কোন আছে বাৰু দাৰাগাঁৱততো দাধৰা আছে আমাৰ আমি দুটাই এটা কম্পিটিশ্যন কৰিম কাই কিমান তলত জিবে থাকিব পাৰে মই 1 2 3 saya kan sama বঢ়িয়া Hai kecsi. Hah? Hai boleh. Hai masuk. Kasih hai pada. Hai masuk. Itu ধর আই না ধরতে গেছি এই ধর দেখো এবারে আমি দীপাঞ্জলি আর মই আই কিমান তলত দিবে থাকব পাৰো এটো চাম দে 1 2 3 মই বহুত টাইম থাকলো কিন্তু আমার এই হিন্দী মই পিঠি নামার বিঙ্গে লভিটা মই সব কেনে পেন মানে এটা কথাটো হল কি আমি এটা কোনো দোকানত কিনি খাম বুলি ভাবি অহা নাই আমি ঘৰতে বানি লৈ আহিছোঁ কাবুলী বুট পনীৰৰ ঘুগনি বঢ়িয়াকৈ বানি লৈ আহিছোঁ ঘৰতে আৰু আমি গোটেই চাওঁ গোটেই কেইজনে ইয়াতে ধুনীয়াকৈ আমি খাম হোটেলত খালি বহুত পইচা যায় হা সেইবাবে আমি হোটেলত খোৱা ব্যৱস্থাটো নকৰি আমি এতিয়া গোটেইখিনি লগ লাগি ইয়াতে আমি ধুনীয়াকৈ খাম এয়া আমাৰ পাৰ্টি আমাৰ এতিয়া বৰ্তমান খানা চলি আছে পাৰ্টি চলি আছে এই সুন্দৰভাৱে খানা কেনে হৈছে খানা ভালে বেয়া পুৰা বহি গৈছোঁ কি চব্জি খাইছোঁ যে এবাৰ খাইছে না খাইছোঁ মই ঘৰতে খাইছোঁ আহোঁ নিজে বনাইছোঁ গতিকে আহোঁ আগে খাইছোঁ ট্ৰাই কৰিছে টেষ্ট কৰিছে এই আমাৰ পূৰা খানা চলি আছে কৌশিকে ঠেক ঠেক খাব দিছে ঠিয়াই খাব লাগিব এতিয়া বহা জেগা নাই এই বহা জেগাত আমি ডাইনিং কৰিছোঁ এইখন এয়া আমাৰ খানা চাওক এয়া সুন্দৰ পনীৰৰ ঘুগনি আৰু এই পুৰি বনাই আনিছোঁ পনীৰৰ ঘুগনি দি আমি এই পুৰি খাম চাওঁ সেইভাগে হিত্তিকে কক গৈছে একদম হিত্তিকে চাইডত লাগছি এয়া আমাৰ দিদিছমান ইয়াৰ আজি বাৰ্থডে কেনে লাগিল দিদিছমান বাৰ্থডে কেনে এনজয় ভালকৈ আছে কওঁ পুৰা মজা আছে ইয়াৰ চকুৰ লাল হৈ গৈছে একদম গা ধুই ধুই আৰু এইটো আমাৰ লভিতাৰ সৰু ল'ৰা এয়া আমাৰ লভিতে পুৰা একদম এক্সট্ৰাকৈ বহি গৈছে বেছি নাখাবি তই হা অঁ পেটটো এনে ওলছি এক্সাৰচাইজ মই শিকাইছোঁ সেইদিনা এই আমাৰ দীপাঞ্জলি বহুত কষ্ট কৰিছে না মই তাক এক পিচ পনীৰ খুৱাই দিছোঁ মুখত ৰ এই এক পিচ তাইক খুৱাই দিলোঁ বহুত কষ্ট কৰিছে আহি আমি পাই গ'লোঁ এইটো কিহৰ চকে দেৱৰাজ চক আৰু এতিয়া দেৱৰাজ চকত আমাৰ ডিটিচিমানত যাৰ বাৰ্থডে আছিল এই ডিটিচিমানত তাৰমানে গা ধুই ধুই মাথা বিহি গৈছে এই মাথা বিহিছে এই দোকানত পানী খাব গৈছে এইটো পানী খাব গৈছে আৰু মাথা বিহৰ কাৰণে এতিয়া আমি তাক মাজত বহি লৈ যাব লাগিব টোপনিও আহিছে টোপনিও লাগছে মাথাও বিহ হৈছে আৰু সেইকাৰণে আমি ইয়াতে ৰখি দিলোঁ গোটেই আমাৰ পাৰ্টিটো গতিকে আমাৰ আজি এই পাঠশালা বনানী ৱাটাৰ পাৰ্কত অহা ভিডিঅ'টো আমি ইমানতে সমাপ্ত কৰিলোঁ বাই বাই